Hello everyone, welcome to my YouTube channel Axomor Hontan Hadid. আজি বহু দিনৰ পাছত আপোনালোকৰ মাজলৈ পুনৰ এটা নতুন কবিতা লৈ আহিছো। আশা কৰো আপোনালোক সকলোৰে খবৰ খাতি নিশ্চয় ভাল। যেহেতু কৰোনাৰ সময় সকলোৱে ঘৰতে থাকক, সুস্থ থাকক, মাস্ক পৰিধান কৰক আৰু স্যানিটাইজাৰ ব্যৱহাৰ কৰক। আজি যেটো কবিতা আবৃত্তি কৰিবলৈ লৈছো, এই কবিতাটো মোলে পঠিয়াইছে মেঘালয়ৰ পৰা বন্দনা দেৱীয়ে। তেখেতৰ অৰিজিনাল ঘৰ মৰিগাঁৱত হয়, কিন্তু তেখেতৰ হাজবেণ্ডৰ কৰ্মসূত্ৰে তেওঁলোক থাকে মেঘালয়ত। গতিকে কবিতাটো মোক মেঘালয়ৰ পৰা পঠিয়াইছে বুলি কৈছো আৰু কবিতাটোৰ নাম দিছে নাৰী। গতিকে দেৰি নকৰি আজি এই কবিতাটো আৰম্ভ কৰোঁ আহক। তাৰ আগতে এটা কথা আপোনালোকক জনাই থওঁ যে বন্দনা দেৱীৰো এটা ইউটিউব চেনেল আছে। তেওঁ ব্লগাৰ হয় আৰু তেওঁ ব্লগ কৰে তেওঁৰ চেনেলটোত। তেখেতৰ চেনেলটোৰ নাম হৈছে Bandana's All Hobbies। গতিকে তেখেতৰ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা তেওঁৰ চেনেলটো ভিজিট কৰিব পাৰিব আৰু তেওঁৰ চেনেলটো চাব। তেওঁ বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মোৰ আজি এই কবিতাটো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ। কবিতাটোৰ শিৰোনাম নাৰী, কথা বন্দনা দেৱী, আবৃত্তি হাদিদ আলি। নাৰী, তুমি নহবা দুৰ্বল, তুমিয়েইতো লক্ষ্মী, তুমিয়েই সৰস্বতী, তুমিয়েই মা দুৰ্গা। পৃথিৱীলৈ আহিয়েই তুমি হোৱা কাৰোবাৰ সাদৰী, খেলা ধূলা কৰি অলপ ডাঙৰ হৈ গাভৰু ছোৱালী হোৱা। ভাগ্যৰ কবলত নে কোনো দুষ্কৃতিকাৰী কবলত ধৰ্ষিতা হৈ জীৱন আধৰুৱা কৰি অকাল মৃত্যুক আঁকোৱালি লোৱা। নাৰী, তুমি নহবা দুৰ্বল, ভাগ্যক ধিয়াই নাথাকিবা, নিজৰ শক্তিক চিনি লোৱা। দুষ্কৃতিকাৰীক শাস্তি দিবলৈ শিকা। আহা আহা ওলাই আহা নাৰীৰ সমদল, নাৰীৰ ধৰ্ষণ, নাৰী তিৰস্কাৰ, নাৰী বহিষ্কাৰ সমাপ্ত কৰিবলৈ। ধন্যবাদ।